Hello guys, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম আজি মানে ভিডিঅ'টো পুৰা হোম টুৰ নিচিনা কিন্তু আজি মা দেউতা নথকাকে অকল মোৰ হোম টুৰ মানে মই কেনে ধৰণে সজাইছো মানে মোৰ ঘৰটো মই থাকিবলৈ মই নহয় অকলে নাথাকো বা ভাইটিও থাকিব হিউ ঘৰতে আছে কতো নাই যোৱা হা তো থাকিবি নেকি তো আহি যাবি নহলে আজি ভিডিঅ'টো মানে পুৰা কাবাৰ খানা হৈ আছে ৰুমটো তাকে তোমালোকক দেখাবলৈ আহিছো ৰুমটো পুৰা সাংঘাতিক লেতেৰা নহয় ডিজাইনৰ বনাইছো HD কোৱালিটি যেনে ধৰণে মোবাইলত HD কোৱালিটি থাকে তেনে ধৰণে আজি আমাৰ ৰুমটো HD কোৱালিটিত সজাইছো এলেহুৱা মানুহৰ ঘৰটো কেনেকুৱা তাকে চাওঁ বলক মানে আজি হৈছে আজি মায়া থাকিলে বা পুৰা হাল্লা কৰিলে হয় আজি মোৰ ৰুমটো দেখি পিনি তোমালোকে ভাবিছা হবলা এইটোৱে গামোচাখন কেলে মাথাত মাৰি আছে আজি মই ৰান্ধনি যে হাতটো 100 বাৰ মান ধুম সেই কাৰণে মই বিচাৰি নেথাকো মানে গামোচা এইখনে ডাইৰেক্ট এনেকৈ লিয়ামা এনেকৈ মুচিম আকৌ গা ধুমটো এখন সবতে কাম মানে গামোচাখন মাথাত থাকিবই লাগিব একেবাৰে এতিয়া নেদেখাও সেই ডাইৰেক্ট দুৱাৰমুখ পাহো এয়া আহি গলো মোৰ ৰুমটোলৈ ধুনীয়াকে এইটো ৰুমটো পুৰা কাবাৰ খানা হৈ আছে গামোচা দুখন থৈছো এতিয়া য'ত মানে গামোচা বিচাৰি নাপাওঁ এইটো ডাইৰেক্ট কথা তোমালোকে বিচাৰি পোৱা জানো গামোচা চামোচা মই বিচাৰি নাপাওঁ সেইকাৰণে মাক উলিয়াই থবলৈ দিলো এনেকে সুস্থি মানুহ যে এনেকে থৈ দিছো ইয়াতে মানুহ বহক ইয়াতে বহিব আহিলে মানুহ ইয়াৰ কাপোৰ এইকেইটা গাটো নোধোৱে ঠাণ্ডা দিন সেইকাৰণে অকল এইটো চেঞ্জ কৰিবৰ কাৰণে যদি ক'ৰবালৈ যাব লগা হয় ঘপককে এইকেইটা পিন্ধিমা চিধা যাম আৰু বিশেষকৈ কেতিয়াবা যদি ছোৱালী তোৱালী লগ কৰিব লগা হয় ইস্তিটোতো চিধা উলিয়াই থৈছো ইস্তিটোও মই বিচাৰি নাপাওঁ সেইকাৰণে ইস্তিটো মাক উলিয়াই থবলৈ দিলো ইস্তিটো মাৰি ইমান ধুনীয়াকৈ যাম আৰু ৰাতি হ'লে শুলে মোবাইলটো চাৰ্জ দিবলৈ কোনে উঠিব এই ঠাণ্ডাখনত সেইকাৰণে এই বৰ্ডডাল কি বৰ্ড কয় পাহৰি থাকিলোঁ এই বৰ্ডডাল ধুনীয়াকৈ ডাইৰেক্ট বিচনাত এতিয়া ফিক্স কৰি লৈছোঁ পিছতকৈ মই নোৱাৰোঁ যে বিৰাট ঠাণ্ডা লাগিব সেইকাৰণে আৰু বিচনা লেপ চেপটো আনি ল'লোঁ এতিয়াৰ পৰা শুই থাকিম আৰু ইয়াতে থাকিব চেঞ্জ কৰা নাই জেগা চেঞ্জ কৰা নাই ইয়াতে থৈ দিছোঁ মই চব আৰু এতিয়া অকলে মানে ভাইটিও আছে তথাপিও ভয় লাগিব ভয়তো নালাগে যদি চুৰটোৰ যদি আহিম বুলিকে ভাবিছা আজি এইকেইটা অকলে আছে বুলিকে ঘৰত তেতিয়া চাই ল'বা এই দেখিছা নহয় এইখন ঘাপুককে ডিঙিতে দিম আৰু এইখন বা বাচি গ'লে এইখনৰ পানী বাচে ডাইৰেক্ট থৰগতেকে দিম মাকা মোক কি তোমালোকে ভয় পাণ্ডা বুলিকে ভাবিছা নেকি এইখিনি যদি যোগাৰ কৰিছো বুলিকে আজি হা মই ভয় পাণ্ডুৱে হৈ গ'ল ৰুমটো ধুনীয়াকে এতিয়াই সজাই ললো 2-3 দিনলৈকে মাহত 3 দিন নাহো বুলিকে কৈছে এনেকে থাকিব ৰুমটো মই চেঞ্জ নকৰো গাটো নোধুৱে ডাইৰেক্ট কথা আৰু ভাতটো ৰাতিপুৱা সিজাম ৰাতিলৈকে খাম কোনে 2-3 বাৰ সিজাই থাকে হয় নাই খাম ডাইৰেক্ট কি চব্জি বনাম অকল এবাৰে জ্বলাম বৰ কষ্ট হ'ব আৰু এটা কথা ভাবিছো আমাৰ 2টা কুকাৰ আছে কাঁহী বাতি কেইখন ইউজ নকৰো কুকাৰতে খান্দিম বুলিকে ভাবিছো ভাত সৰু কুকাৰটো ভাইটিক দিম ডাঙৰ কুকাৰটোত মই খাম ফিক্স দে কোনে কাঁহী বাতি ধুই থাকিব হয় নাই এতিয়া কাঁহী বাতিয়ে ধোৱা নাই ৰাতিপুৱা খোৱা কাঁহী বাতিখিনিয়ে ধোৱা নাই এতিয়ালৈকে যে একেবাৰে ধুম হয় নাই কোনে খবৰমান ধুই থাকে কি খাবৰ কাৰণে আছে একো খাবৰ কাৰণে থৈ নাইছো আইঅ বহুত দুখৰ কথা বেলেগৰ কিতাপৰ পঢ়া টেবুলত কিতাপ থাকে আৰু মোৰ পঢ়া টেবুলত এইবোৰ দেখা পাবা চাবি দেখা পাবা ফণি দেখা পাবা আৰু দৰৱ পাতি দেখা পাবা আৰু বটাত তামোল পানহে থাকে মোৰ পেটি থাকে ৱাহ নাইচ কিতাপটো নাই মই এতিয়া 6 চেম পালোগি ফাৰ্ষ্ট চেমতে কিতাপ লৈছিলোঁ 2nd চেম 3rd চেম 4th চেম 5th চেম কিতাপ এখনো নাই কেনেকৈ পাছ কৰিলোঁ যাদু কৈছোঁ কি আছে বাই দিমাগ লাগিব একো নপঢ়াকৈ পাছ কৰাজনহে আচল ষ্টুডেণ্ট বুলি কয় যেনে আমি মইহে জানো কেনেকৈ পাছ কৰিছোঁ বেগ লগাই
আৰু তোমালোকে লাইট দেখা পাব এইখন কিতাপৰ টেবুল বুলি কয় নে এইখন কিতাপৰ টেবুল বুলি কয় হে কিতাপৰ টেবুল না এইবোৰ তামোল খাব ষ্টেনা কিতাপৰ টেবুল নকয় এখন কাবাৰ খানা বুলি ক'ব কাবাৰ খানা বৰলিন এস্পৰলিন ঘহিলি মুখত কিবা কিবি হৈলে আৰু চাৰা মই নাখাওঁ দে ডাইৰেক্ট কথা সৌ হৈ আছো দে জাষ্ট 16 বছৰ হৈছেহে মোৰ কালি পৰহি 16 বছৰ হৈ গৈছে মোৰ বুঢ়া হলো 21 বছৰ তাহানিৰ যুগতে বুথতে এই কিতাপখনত মই ফাৰ্ষ্ট চেমত এদিন নে দুদিন বহিছিলোঁ তাৰপিছৰ পৰা মন নোযোৱা হ'ল নবহিলোঁ কিতাপ পঢ়াৰ পৰা মনে গ'লগৈ চাকৰি তাকৰি নাপাওঁ গম পালোঁৱে আৰু ক'তনো কিতাপডাল পঢ়িবি হয় নাই বাদ দিলোঁ আৰু কিতাপ পঢ়া আৰু মই চাওক কি হ'ব কিতাপৰ টেবুলত এইবোৰ কি কি যে থাকে মই কথা এটা বুজি নাপাওঁ বিচনাখনত ৰাতি শুবই লাগিব হে লেপ তুলিবিলাক বাহিৰত কেলে থ'ব লাগে মই গম নাপাওঁ এনেকে থৈ দিলে হৈ যায় হয় নাই মই বুজি নাপাওঁ ৰাতি সোমাইছোঁ না আকৌ থৈ দিব লাগে এনেকে মোৰ দৰে মায়ে কেলে গালি দিয়ে জানো দেই মা নাই বুলিহে মা ভিডিঅ'টো চাইছা নেকি যদি চাই বিৰাট ধুব দেই মোক গুড নাইট এতিয়া গুড নাইট শুই থাকোঁ মোবাইলটো চাইছে